Hi guys, welcome back to my YouTube channel. নমস্কাৰ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে, মই পুৰা ভালে আছোঁ। আপোনালোকৰ চাগে বিহু ভালে গৈছে, মোৰো পুৰা বিহু ভালে গৈছে। আৰু আজি আমি লাষ্ট বিহু মাৰিম আৰু আজি আমি বিহু উৰাম। তেনেহ'লে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু কি কৰোঁ আৰু আজি ভিডিঅ'টো চাই থাকিব। তেনেহ'লে আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাব, তেনেহ'লে শেষলৈকে চাই থাকক। এতিয়া মই বিহুলৈ নাই ওলাম আৰু অলপ পিছত, তেনেহ'লে ভিডিঅ'টো চাই থাকক আপোনালোকে। আপোনালোকক একদম বিহুত গৈ মানে লগ পাই আছোঁ। আমি এতিয়া গাইজ বিহু নাচি আহি আছোঁ। আজি আমি বিহু উৰুৱাম মানে সেইকাৰণে সোনকালে মাৰিছোঁ আৰু যোনকেইঘৰ আছে সেইকেইঘৰ আমাৰ গাঁৱৰ যোন আছে আৰু সেইবোৰ চব মাৰি দিছোঁ আৰু অলপকৈ এতিয়া মাৰি আছোঁ আৰু খানা বনাই আছে মানে জেগা টুকিত আছে, সেই টুকিত বনাই আছে মাহী এজনী আৰু বা এজনীয়ে বনাই আছে। আমি এতিয়া বিহু নাচি আছোঁ, সেইফালে বিহুৱতীও আছে আৰু সেইফালেও আছে। এতিয়া আমি নাচি লওঁ, তাৰপিছত বিহু উৰাম। বিহু উৰাই তাত আৰু খানা চানা হ'ব, কি আছে আৰু চাই থাকিব ভিডিঅ'টো, তেতিয়া গম পাই যাব খানাত কি আছে। তেনেহ'লে ভিডিঅ'টো চাই গাইজ। আমাৰ গাঁৱৰ এতিয়া প্ৰায় মানুহৰ ঘৰ মৰা হ'ল আৰু দুঘৰমান আছে মাৰিবলৈ, কিন্তু টাইম নহ'বগৈ আৰু এতিয়া আমি বিহু উৰুৱাব আছে। আমি আজিয়ে উৰুৱাম যিহেতু, সেইকাৰণে এতিয়া বিহু উৰুৱা ঠাইলৈ যাওঁ। আমাৰ এতিয়া নাচি কমপ্লিট হৈ গ'ল। যোনকেইঘৰ আছে সেইঘৰ যাতে বেয়া চেয়া নাপায় আৰু এতিয়া টাইম নহ'লগৈ আৰু এতিয়া একো কৰিবলৈ হেৰিও নাই আৰু এতিয়া গধূলিও হৈছে, ৰাতি হ'বলৈ হৈছে মানে এতিয়া ভাত পানী খাবগৈ লাগিব ন। আৰু য'ত আমি খাম, য'ত মানে আমি বিহু উৰুৱাম সেই জেগাটো গৈ ৰাতি হ'লে মানে আমাৰ অসুবিধা হ'ব। পোহৰে দিনে পোহৰে আমি হেৰি কৰিব লাগিব, সেইকাৰণে আৰু এতিয়া আৰু নামাৰোঁ আৰু এতিয়া যাওঁ আমি বিহুটো উৰুৱাওঁগৈ আৰু কি হয় আৰু চাই থাকক। এবাৰতো বিহু নাচি পূৰা মজা লাগিলে একদম। আগত নাচনী গৈ আছে, এইবোৰ আমাৰ নাচনী আৰু এয়া আমি নাচনী। বিহু উৰুৱা খানা বনোৱা ঠাইত পাইছোঁহি। ইয়াতে এতিয়া বিহু উৰুৱাম। আমাৰ এজনী টিকলি আছে, আমাৰ টিকলি আহাচোন আহা। এয়া দেখিছেনে, চবেই বহি আছে আৰু এইফালে ভাত শাক বনি আছে। এয়া মামীয়ে বনাই আছে ব্ৰইলাৰ মাংস। এয়া এইবাৰ বিহু উৰুৱা গামোচা আমাৰ অসমৰ বহাগী বিদায় 2023 চন। এয়া আৰু এনেকৈ আৰু এখন ৰেডি কৰি হৈ গ'ল। এতিয়া উৰাম। আমি বহাগী বিদায় দিবলৈ ওলাই আহিছোঁ অলপকৈ ৰাস্তালৈ। এজোপাতে উৰুৱাম। এয়া আমাৰ লাকিয়ে পূৰা চাফা কৰি আছিলে, এজোপাতে উৰুৱাম আৰু আজি। লগ পাইছোঁ গাইজ, বহাগীক বিদায় দি দিলোঁ এইবাৰ কাৰণে। চবেই ভাত খাবলৈ বহি লৈছে, চবেই খাই বোলে। খাবানে ভাত তোমালোকে? এয়া আমাৰ খানা মানে বিহু উৰুৱা খানা। আৰু এই দেখিছেনে দিনটো দিছে খাবলৈ, কিন্তু চবৰ পৰা তেতিয়া খাবলৈ দিছে, খালি সেই গিলাচত ভৰাই লৈছে দেখিছে ঘৰলৈ নিবলৈ। এইটো মই নহয়, এনে কৈছে তাইক ঘৰলৈ লৈ গৈছে, এইটো গেছ খাবৰ কাৰণে নহয়। এয়া মোৰ খানা দেই, মই এয়া চব খাম আকৌ, মই ঘৰলৈ নিনো। এয়া চবেই খাই আছে, বহি আছে। কি কৰিলোঁ খালি এই ঘৰলৈ নিছে। চবেই খালেই আৰু এইবোৰ চবেই খাই লওঁ, চাই লওঁ। আৰু এইটো শাকটো দেখাবলৈ থাকি গৈছিলে, নাই দিয়া সি হ'লে এতিয়া লাষ্টত দিছেহি। ভাত খাইছোঁ, হাতত লাগি আছে, খাই লওঁ পটককৈ দেখা লওঁ বুলি ভাবিলোঁ আৰু। ভাত খাই হোৱাৰ পিছত অলপ ফূৰ্তি কৰিলোঁ চবেই।
বিউটি যা নাচি আৰু খানা খাই হোৱাৰ পিছত এয়া চবে বহি আছে আৰু এইফালে মাহীহঁতে পইচা ভাগ কৰি আছে আৰু আমি যিমানখিনি বাচিলে পইচা মানে আমি আমাৰ নামঘৰতো কিছুমান বস্তু কিনি দিলোঁ বিহু নাচা পইচা আৰু খানা খালেও ফূৰ্তি কৰিলোঁ ফূৰ্তি কৰা পইচা মানে আৰু যিমান পইচা বাচিলে আৰু তাৰে পইচা ভাগ কৰি আছে এয়া মই 300 টকা পালোঁ 308 টকা পাম 8 টকা বোলে পিছত দিব এতিয়া খুচুৰা নাই কাৰণে নিদিয়ে এয়া আৰু গাইজ পইচা পাই গ'লো 308 টকাকে আৰু তুমি কিমান পালা 8 টকা বাকী 8 টকা বাকী 300 টকা পালে 8 টকা বাকী এতিয়া দিব তুমি কিমান পালা 308 টকা পালে এই কিমান পালা তুমি কিমান পালা পইচা তুমি বেছি না পোৱা 203 টকা তুমি তুমি নহয় ৰ'ব 308 তুমি 220 টকা 220 তুমি মই 308 টকা চবে প্ৰায় 308 টকা পাইছে তুমি কিমান পালা কেইটা আছে কিমান পালা হে কিমান পালে আপুনি কিমান পালে মই 270 টকা তুমি কিমান পালা 300 পাই আছো আৰু 8 টকা পাবলৈ আছে তুমি 308 টকা এই 300 আৰু টকা দেই 7 টকা 8 টকা 300 8 টকা